নমস্কাৰ, মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই বনাবলৈ লৈছোঁ ঝালমুড়ি। তাৰ বাবে লাগিব মুড়ি, বিকাজী ভুজিয়া, চানাচুৰ, বাদাম, ধনিয়া, পিঁয়াজ, সৰু সৰুকৈ কাটি লোৱা জলকীয়া আৰু নাৰিকল। নাৰিকলখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। তাৰপিছতে মগ এটাত মই মুড়ি, ভুজিয়া, চানাচুৰখিনি আৰু যিখিনি বস্তু আছে বাকীখিনি সামগ্ৰী, পিঁয়াজ, জলকীয়া, ধনিয়া, তাৰপিছতে সৰু সৰুকৈ কাটি লোৱা নাৰিকলখিনি, বাদামখিনি মুড়িখিনিত দি দিছোঁ। আৰু সেই দি লোৱা বস্তুখিনি, বাদাম, পিঁয়াজ আৰু যিখিনি বস্তু আছে অলপ অলপকৈ মই থৈ দিছোঁ শেষত, তাৰমানে ওপৰত দি লোৱাৰ কাৰণে। আৰু মই কেইটুকুৰামান নাৰিকল দীঘল দীঘলকৈ কাটি লৈছোঁ, সেইখিনি ছাইডত থৈ দিছোঁ। আৰু সেই মুড়িখিনিৰ ওপৰত আপোনালোকে তেল দি ল'ব। তাৰপিছতে জলকীয়া গুড়ি, আৰু ঝালমুড়ি যিহেতু জলকীয়া গুড়ি লাগিবই, জ্বলা হ'লেহে ভাল লাগিব। আৰু এইটো জ্বলাটো আপোনালোকে ইচ্ছা কৰিলে বেছিকৈও দিব পাৰে, অলপ কমকৈও দিব পাৰে। আৰু ইয়াতে মই দিছোঁ চাট মছলা। চাট মছলাটো দিলে অলপ অলপ টেঙা টেঙা লাগিব, ভাল লাগে। আৰু ব্লেক সল্ট ইউজ কৰিছোঁ। আৰু এইটো যদি নাই আপোনালোকে ঘৰত যিটো সাধাৰণ নিমখ ব্যৱহাৰ কৰে সেইটো দিব পাৰে। আৰু তাৰপিছত গোটেইখিনি বস্তু মিক্স কৰি ল'ব। আচলতে মই ভিডিঅ'টো অকলে বনাই আছোঁ, সেইকাৰণে দেখুৱাবলৈ অলপমান দিগদাৰ হৈছে। আৰু এইখিনি এনেকৈও মিক্স কৰিব পাৰে, নাইবা ওপৰত প্লেট এখন দি এনেকৈ দিব পাৰে। এইখিনি মই ভাইটিৰ সহায়ত দেখুৱাইছোঁ। তাৰপিছত গোটেইখিনি ভালদৰে মিক্স হোৱাৰ পিছত এনেকৈ ঢালি ল'ব। দেখি খাওঁ খাওঁ লাগিছেনে আপোনালোকৰ? গোটেইখিনি ঢালি লোৱাৰ পিছত মই যিখিনি আগতে বস্তুখিনি থৈ দিছিলোঁ, নাৰিকল, বাদাম, তাৰপিছতে জলকীয়াখিনি, তাৰপিছত ধনিয়া, সেইখিনি ওপৰত এনেকৈ দি ল'ব। আৰু এইখিনি চাওক মই দি লৈছোঁ এনেকৈ। আৰু দি লোৱাৰ পিছত ভুজিয়াও দিছোঁ অকণমান, আৰু নাৰিকলখিনি, যিখিনি মই দীঘল দীঘলকৈ নাৰিকল কাটি থৈছিলোঁ, এইখিনি ছাইডেৰে এনেকৈ দি দিছোঁ। আপোনালোকে ৰঙা চাহৰ লগত যদি খায় বহুত ভাল লাগিব। আৰু সকলোৱে খাবচোন, ঝালমুড়িটো সকলোৱে খাইছে, ট্ৰেইনতো খাবলৈ পায়। তো ঘৰত বনাই খাবচোন এবাৰ, কেনেকুৱা পাইছে মোক জনাব। আজিলৈ ইমানতেই, ধন্যবাদ।